মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতে ব্যাপক তৎপৰ কোকিলা মানিকপুৰৰ আৰক্ষী। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত এলেকাত বাল্য বিবাহৰ লগত জড়িত 7জনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আটকাধীন ক্ৰমে বিল্লাল হুছেইন, জালালুদ্দিন, একাবৰ আলী, আব্দুল বাতিন, আব্দুল সাত্তাৰ, আব্দুল সালাম, ৰাইজুদ্দিন মিয়া। দিনটোত অধিক আটক হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই 13জনক আটক কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। কোকিলাৰ পৰা সুলতান আহমেদৰ ৰিপৰ্ট, ইডিট লাইভ। হয়, আপোনালোকে জানে যোৱা 3-4 বছৰ 4-5 বছৰে যিটো আমি আমচিয়ে পদক্ষেপ গ্ৰহণ কৰিছিলোঁ বাল্য বিবাহৰ বিৰুদ্ধে, বিষয়টো আজি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে। বাল্য বিবাহ এটাত মানে ল'ৰা ছোৱালীৰ যি ক্ষতি হয়, কম বয়সত বিয়া দিলে যি ক্ষতিটো হয়, আজি হয়তো মুখ্যমন্ত্ৰীৰ যিটো পদক্ষেপ, এই পদক্ষেপটোত আজি গোটেই অসমবাসী মানুহে এইটো গম পাইছে, বুজিবলৈ বাধ্য হৈছে যে বাল্য বিবাহটো আচলতে এটা সমাজ বিৰোধী কাম। গতিকে আজি মুখ্যমন্ত্ৰীৰ পদক্ষেপটো আমি আমচিয়েও মানে ব্যক্তিগতভাৱে এইটোক মানে সমৰ্থন কৰিছোঁ। ভাল পাইছোঁ যে তেখেতে যিহেতু এইটো পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে। হয়তো ইয়াৰ 4-5 বছৰ ধৰি যিটো আমি হয়তো কাৰ্য হাতত লৈছিলোঁ বাল্য বিবাহৰ বিৰুদ্ধে, বহুতো মানুহে আমাক বেয়া পাইছিলে। বিষয়টো লৈ কাৰ্যটো লৈ বহুত বেয়া পাইছিলে। এটা বাল্য বিবাহত বহুতো কিছুমান মানুহ জড়িত থাকে, সেই মানুহবোৰেও আমাক বেয়া পাইছিলে। কেৱল মাত্ৰ 3500 বাল্য বিবাহ যে আমি বন্ধ কৰিছিলোঁ বা সেই পৰিয়ালখিনি 3500 মানুহেই যে আমাক বেয়া পাইছিলে, সেইটো নহয়। এই বাল্য বিবাহটোৰ লগত যিসকল মানুহে জড়িত আছিলে, সেই মানুহখিনিও আমাক বেয়া পাইছিলে। আজি হয়তো তেওঁলোকে অনুভৱ কৰিব পাৰিব যে হয়, আমচিয়ে কৰা কামখিনি তেতিয়া ভালেই আছিলে। আজি হয়তো তেওঁলোকে অনুভৱ কৰিব পাৰিব। গতিকে এতিয়াও কোন থানাত কিমানজন ধৰিছে? বৰ্তমান মতে মই যিখিনি জানিছোঁ, কোকিলা থানাত মানে 7জনলৈকে তেওঁলোকে মানে ধৰিছে। আৰু কোন থানাত? আৰু মেৰেচৰো শুনি আছোঁ, মেৰেচৰতো কেইবাজনো ধৰিছে, মানিকপুৰতো ধৰিছে। তেওঁলোকে মানিকপুৰ আৰু মেৰেচৰতো মই সঠিক ক'ব পৰা নাই, সদ্যহতে শুনিছোঁ আৰু কেইজনমান ধৰিছে আৰু, কিন্তু কোকিলাত যে 7জন ধৰিছে এইটো কনফাৰ্ম।